নমস্কাৰ। আজি যেতিয়া ৰাতিপুৱা মই শুৱাৰ পৰা উঠিছিলোঁ আৰু যেতিয়া ফাৰ্মত আহিছিলোঁ তেতিয়া এটা আচৰিত বস্তু দেখিছিলোঁ। মানে ইহঁতৰ বেমাৰ লাগিছে। চাওক, মই আপোনালোকক ইহঁতৰ বেমাৰৰ কিছুমান চিমটমছ দেখুৱাম এতিয়া। যাক এয়া চাওক, দেখিছে? প্ৰায় বেচিব পৰাই হৈছে মুৰ্গীখিনি। আৰু আপোনালোকে চাওক, এয়া বগা বিষ্ঠা দেখিছে? এয়া মানে বেমাৰৰ চিমটমছ হয় এইবোৰ। এয়া দেখিছে বগা বিষ্ঠা কৰিছে। আচৰিত হ'লোঁ যে মানে ইহঁতকতো ভেকচিন কৰাইছিলোঁ, আপোনাৰ ৰাণীখেতো কৰিছিলোঁ, গাঁম্বুৰো ভেকচিন কৰিছিলোঁ, তথাপিও ইহঁতৰ বেমাৰ চুলেই। মানে ভেকচিনবোৰ তেনেকুৱাই, আপোনাৰ 100% ইফিচিয়েঞ্চি কেতিয়াও নহয়। গতিকে মই এতিয়া পানীখিনি পেলাই দিছোঁ। পেলাই মই এতিয়া ইহঁতক এটা এণ্টিবায়'টিক দিম, যাৰ নাম হৈছে টেট্ৰাচাইক্লিক। মুৰ্গীবোৰক প্ৰায় 4 ঘণ্টামান পানী নিদিয়াকৈ ৰাখিছিলোঁ আৰু এতিয়া এণ্টিবায়'টিকটো দি দিম। মানে পিয়াহত যেতিয়া ইহঁত থাকে, তেনেকৈ মুৰ্গীবিলাকক পিয়াহত ৰাখি এণ্টিবায়'টিকটো দিবলৈ চাব। মানে পিয়াহত থাকিলে ইহঁতে খুব সহজে পানীখিনি খাবলৈ আহে, নহবা ইহঁতে পিছলৈ ধূলি মাকতি পেলাই পানীখিনি দূষিতও কৰে। সেইকাৰণে প্ৰথমতে পিয়াহত ৰখাই ল'ব ইহঁতক। এয়া চাওক, এইটো হৈছে টেট্ৰাচাইক্লিক এণ্টিবায়'টিক হয় এইটো। ইয়াত আপোনাৰ লিখা আছে যে মুৰ্গী হ'লে মুৰ্গীক কিমান গ্ৰাম দিব লাগে পানীত, আদি সকলো লিখা থাকিব পেকেটটোত। মই আপোনাক কৈ দিছোঁ কেনেকৈ দিব লাগে বাৰু। এইটো আপোনালোকে যিকোনো ফাৰ্মাচীত পাই যাব, বা পল্ট্ৰি ফাৰ্মাচী বুলিয়েই নহয়, যিকোনো ফাৰ্মাচীত পাই যাব। এয়া চাওক, লিখা আছে। এয়া চাওক, ইয়াত লিখাই আছে যোনবোৰ লাৰ্জ এনিমেল আৰু 15 কেজি তলৰ যোনবোৰ এনিমেল হয়, যেনে আপোনাৰ মেকুৰী হৈ গ'ল, কুকুৰ হৈ গ'ল আৰু ছাগলী পোৱালি হৈ গ'ল, তেহেঁতক দিব পাৰে 2ৰ পৰা 5 গ্ৰামৰ ভিতৰত দিব পাৰে। আৰু ইয়াত যোনবোৰ সৰু জীৱ জন্তু আছে আৰু যাৰ ওজন 1 কেজি হৈছে, তেহেঁতক দিব পাৰে 1 গ্ৰামকৈ পাৰ কেজিত। আৰু পল্ট্ৰি ফাৰ্মবিলাকত এয়া চাওক, প্ৰিভেনশ্যনৰ কথা উল্লেখ কৰিছে ইয়াত, মানে যোনটো বেমাৰ নোহোৱাৰ আগত ইহঁতক দিব লাগে এণ্টিবায়'টিকটো, সেয়া হৈছে 2ৰ পৰা 5 গ্ৰামৰ ভিতৰত দিব লাগে 4ৰ পৰা 5 লিটাৰৰ পানীত। আৰু যেতিয়া বেমাৰ হৈ থাকে, মানে ট্ৰিটমেণ্ট যেতিয়া কৰিব, তেতিয়া তেহেঁতক দিব লাগে 4ৰ পৰা 5 লিটাৰ পানীত 5 গ্ৰামকৈ। আৰু এয়া চাওক, তলত নোট বুলি লিখা আছে যে যদি সিহঁতৰ কিবা ক্ৰিটিকেল হৈ যায় বেছিকৈ, তেতিয়া আপুনি ইয়াৰ পৰিমাণটো ডাবল কৰিব পাৰে। মই এই পেকেটটো আৰম্ভণিৰ পৰাই ব্যৱহাৰ কৰি আহিছোঁ। যেতিয়া ইহঁত পোৱালি আছিলে, মই প্ৰায় সপ্তাহৰ মূৰত 2বাৰকৈ দিছিলোঁ। আৰু যেতিয়া লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে, তেতিয়া মই প্ৰায় এসপ্তাহত প্ৰায় এবাৰকৈ দিওঁ, বা কেতিয়াবা 2 সপ্তাহৰ মূৰত এদিন দিওঁ। এয়া চাওক, মই অলপ আনুমানিকভাৱে, যিহেতু মই প্ৰথমৰ পৰা দি আহিছোঁ, গতিকে মই জোখটো জানো, সেইমতে অলপ আনুমানিকভাৱে মই পানীখিনি মিহলাই দিছোঁ। এয়া চাওক, চব পিয়াহত আছে। এয়া চাওক, কেনেকৈ পানীখিনি দিওঁতে চব খাবলৈ আহিছে। ইয়াৰ একো দূষিত নহয় পানীখিনি, পূৰা মেডিচিন পিয়'ৰ পানী হয়। গতিকে আৰম্ভণিতে তেহেঁতে যি খালে, পিছলৈ ধূলি হৈ গ'লে সেইখিনি ইমান এটা কাম নকৰে বুলি ক'ব পাৰি। আপোনালোকে ভেকচিন দিয়ালেও
এই এণ্টিবায়'টিকটো মাজে মাজে ব্যৱহাৰ কৰি থাকিব। অলপ ওজন কমিব, মানে কি হয় এণ্টিবায়'টিক দিলে ইহঁতে খাবলৈ মন নকৰে। ঠিক মানুহৰ লগতো একেই, যেতিয়া আমি এণ্টিবায়'টিক খাওঁ তেতিয়া আমাৰ গা দুৰ্বল থাকে, সেই হিচাপে আমাৰ খাবলৈ মন নাযায়, কিন্তু বেমাৰৰ পৰা আমি হাত সাৰোঁ। গতিকে মুৰ্গীৰ ক্ষেত্ৰতো একেই। হয়, এণ্টিবায়'টিক দিলে ওজন কমে, দানা এবেগৰ খৰচাও বাঢ়ে, কিন্তু আপোনালোক লাভত থাকিব। ধৰক আপোনাৰ ফাৰ্মখনত 100 মুৰ্গী আছিল, তাৰে 20টা মৃত্যু হ'ল, এতিয়া টোটেল আছে 80টা। এই যে 20টা মৰিল, যদি তেহেঁতৰ ওজন 700 গ্ৰামো আছিলে আৰু যদি আপুনি 350 টকাত বিক্ৰী কৰে, তেন্তে ইয়াৰ যেতিয়া 700 গ্ৰাম হ'ব তেতিয়া তাৰ মূল্য হ'ব প্ৰায় 250 টকা। গতিকে এটাৰ দাম যদি 250 টকা হয়, তেন্তে 20টাৰ হ'ব 4,900 টকা, মানে 245 টকাকৈ ধৰি 20টা 4,900 টকা, ধৰক প্ৰায় 5,000 টকাই। এতিয়া আপুনি যদি মাজে মাজে ইহঁতক টেট্ৰাচাইক্লিক দি থাকিলে হয়, খুব বেছি কিমান কমিল হয়, 100 গ্ৰাম বা 150 গ্ৰাম, দুদিনমান দেৰিকৈ বিক্ৰী গ'ল হয়, বা দানা এবেগ বেছিকৈ খালে হয়। যদি দানা এবেগৰ দাম 2,000 টকা হয়, 50 কেজি দানা এটা বেগৰ দাম, গতিকে দানা এবেগ খুৱায়ো আপোনাৰ 3,000 টকা প্ৰফিটত থাকিলেই হয়। গতিকে চাওক, আপোনালোকে টেট্ৰাচাইক্লিক নোখোৱাই যদি আপোনালোকে ওজন বঢ়াই ইহঁতক বেচিম বুলি ভাবে, তেতিয়া আপোনালোকৰ 5,000 টকা লোকচানো হ'ব পাৰে, কিন্তু আপুনি টেট্ৰাচাইক্লিক দিয়ক, 3,000 টকা প্ৰফিটত থাকিব। আৰু এটা কথা, যিমানেই আপোনাৰ ফাৰ্মখন ডাঙৰ হ'ব সিমানেই তাৰ মৰ্টেলিটিও থাকিব বেছিকৈ। গতিকে টেট্ৰাচাইক্লিক ইউজ কৰি থাকক, অলপ দানা বেছিকৈ খাব, কিন্তু আপোনালোক প্ৰফিটত থাকিব। এইখিনি কথা মোৰ নিজৰ অভিজ্ঞতাৰ পৰা দিছোঁ, মই যিখিনি ফেচ কৰিছোঁ নিজেই, চ' মই সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। গতিকে এই কথাখিনিৰ পৰা যদি আপোনালোকৰ কিবা উপকাৰ হৈছে, তেন্তে তেতিয়া লাইক কৰি থৈ যাব বুলি আশা থাকিল। ধন্যবাদ।